গুণবিলাক আমি আচলতে পাচলিৰ জৰিয়তে পাওঁ। আমাৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে কেৰেলা নাখায়, কোনোবাই বেঙেনা খাই বেয়া পায়, গতিকে সেইসকলক সেইদিনা 100 শাকৰ লগত চব খাব লাগিব বুলি আমি সকলো খাদ্য খুৱাওঁ। আৰু লগতে আমাৰ যে চাটবিলাক গোহালিত থৈ দিওঁ, সেইদিনা মই এটা লিখা এটা পঢ়োঁতে পাইছিলোঁ যে এই চাটবিলাক যে তাত থৈ দিওঁ, তাত এটা বৈজ্ঞানিক এটা দৃষ্টিভংগী এটা আছে। কেতিয়াবা বাৰিষা কি হয়, গৰুৰ গাত জোক লাগি আহে, জোক লাগি আহিলে জোকটো হাতেৰে চুবলৈ দিগদাৰ হয়। চাটটো যদি আমি তাত থৈ দিওঁ, শুকাই থাকে, কৰকৰীয়া হৈ থাকে, সেই চাটটো কৰকৰীয়া হৈ থকা চাটৰ কেৰেলা বা থেকেৰা টুকুৰাটোৱে আমি কি কৰিব পাৰোঁ, জোকটো এৰুৱাই দিব পাৰোঁ। গতিকে প্ৰতিটো আমাৰ বহাগ বিহুৰ লগত জড়িত যিমানখিনি পৰম্পৰা ৰীতি নীতি আছে, প্ৰত্যেকৰে বৈজ্ঞানিক ভিত্তি আছে। আমি সেইবিলাক প্ৰতি মুহূৰ্ততে তোমালোকে সুবিধা পেলাই অধ্যয়ন কৰিবা, সেইবিলাক অনুকৰণ কৰিবলৈ চেষ্টা কৰিবা। আমি এইবিলাক থাকিলেহে আমি আমাৰ অসমীয়া জাতিটো জীয়াই থাকিব পাৰিব। এইবিলাক সংস্কৃতি অবিহনে আমি অসমীয়া জাতি বিলুপ্ত হৈ যাম। গতিকে সেইকাৰণে আমি এই প্ৰাৰ্থনা সভাতে যি এইখিনি দেখুৱাইছোঁ। আৰু মই এটা কথা ক'বলৈ থাকি গৈছে, আমি গোহালিৰ পৰা গৰুখিনি উলিয়াই নিয়াৰ আগত মাহ হালধিৰে গৰুটোক ধুনীয়াকৈ নোওৱা হয় আৰু শিঙত তেল দিয়া হয়, শিংকেইটাত মিঠাতেল দিয়া হয়, যাতে সুন্দৰ হৈ থাকে। আৰু গধূলি যেতিয়া গৰুবিলাক আহে, তেতিয়া আমি কি কৰোঁ, গৰুলে পিঠা বনাই থোৱা থাকে, একদম চোতালত জাক দিয়া হয়, গোহালিত জাক দিয়া হয়, যাতে মহ মাখিবিলাক নাইকিয়া হয়। আৰু লগতে কি কৰা হয়, গৰুক সেইদিনা মাছৰ পানীৰে ভৰি ধুওৱা হয়। সেইদিনা মাছ থাকিবই লাগিব, মাছখিনি ধুই যিখিনি পানী থৈ দিয়ে, এই মাছৰ পানীয়ে গৰুক ভৰি ধুৱাব, তাৰপিছত নতুন পঘা তৰা পঘাৰে বান্ধিব আৰু বান্ধি পেলাই পিঠা খুৱাব। এইখিনি জানাই তোমালোকে, আৰু প্ৰত্যেকে এইখিনি কৰিবলৈ চেষ্টা কৰিবা। মই মাইক্ৰফোনটো অকণমান হেড বাইদেউ বা কৃষ্ণ ছাৰলৈ আগবঢ়াইছোঁ, কৃষ্ণ ছাৰে কিবা এটা ক'ব।